কেৰাহী গৰম হোৱাত ইয়াতে মই মিঠাতেল ঢালি দিছোঁ আপোনাৰ। পিঁয়াজ, জলকীয়া আৰু জিৰাখিনি ঢালি দিছোঁ আপোনাৰ। এয়া আলু, এয়া কঁঠালৰ গুটি, এয়া নিমখ, এয়া হালধি আৰু মই এতিয়া ঢাকনি এখন লগাই দিছোঁ। আৰু এতিয়া মই আপোনাৰ ঢাকনিখন গুচাই দিছোঁ। আৰু এয়া দেখিছে মোৰ আলুখিনি হাফ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে আপোনাৰ পিচি লোৱা পেষ্টখিনি ঢালি দিম। আৰু মই ইয়াতে পেষ্টখিনি ঢালি দিছোঁ। আৰু মই এতিয়া এইখিনি আপোনাৰ লৰাই দিম। আৰু মই ইয়াতে 5 মিনিট সময়ৰ বাবে পুনৰ এখন ঢাকনি লগাই দিম মছলাখিনি সিজিবৰ বাবে। আৰু মোৰ মছলাখিনি সিজি যোৱাত মই ইয়াতে বিলাহীখিনি ঢালি দিছোঁ। আৰু মই বিলাহীখিনি ভালদৰে লাৰি দিছোঁ। আৰু মই এতিয়া বিলাহীখিনি সিজিবৰ বাবে পুনৰ এখন ইয়াৰে ওপৰত ঢাকনি লগাই দিম 5 মিনিট সময়ৰ বাবে। আৰু মই ইয়াতে অলপমান মেগী মছলা, অলপমান মিট মছলা আৰু অলপমান মই ৰেড চিলি পাউডাৰ এড কৰি দিছোঁ। আৰু এতিয়া মই এইখিনি লৰাই দিছোঁ। আৰু মই পুনৰ 2 মিনিট সময়ৰ বাবে ইয়াতে মই এখন ঢাকনি লগাই দিম মছলাখিনি সিজিবৰ বাবে। গেছটো মই আপোনাৰ একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। মোৰ গোটেইখিনি সিজি যোৱাত ইয়াতে মই আপোনাৰ পানী ঢালি দিছোঁ। আৰু মই এতিয়া এইখিনি আপোনাৰ 5 মিনিট সময়ৰ বাবে উতলিবলৈ দিম। আৰু এয়া উতলি গৈছে মোৰ 5 মিনিট সময়। আৰু এতিয়া ইয়াতে মই আপোনাৰ ধনিয়া ঢালি দিছোঁ। মই ইমানখিনিয়ে জোল ৰাখিম ইয়াৰে কোৱান্টিটি। আৰু মই আপোনাৰ এতিয়া গেছটো মই বন্ধ কৰি দিম। আৰু এনেদৰেই আপোনাৰ ৰেডি হৈ গ'ল মোৰ কঁঠালৰ গুটিৰ ৰেচিপিটো। বনাবলৈ একেবাৰে চিম্পুল আৰু ইজি হয়।